আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। মই বিকাশজী ৰাভা আজি পুনৰবাৰ ব্লগ কৰিবলৈ আৰম্ভ কৰিছোঁ। আজি বিশেষকৈ ক'তো নাযাওঁ, আমাৰ নিজৰ কলেজ অৰ্থাৎ আৰ্য বিদ্যাপীঠ কলেজলৈ গৈ আছোঁ। সেইখন মোৰ কলেজ হয় আৰু তাতে কিবা এটা কাম আছে। আশা কৰোঁ আপোনালোকে আজিৰ ব্লগটো ভাল পাব। যোৱা লাষ্ট ব্লগটো আপোনালোকে ভাল নাপালে নিশ্চয়, কাৰণ যিহেতু একো স্পেচিয়েল বস্তু দেখুৱাব নোৱাৰিলোঁ। আজিৰ ব্লগটো নিশ্চয় কিবা এটি স্পেচিয়েল দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভাল পাব, চাই থাকক। আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আৰু মই আছোঁ ঠিক কাষতেই। আৰু এতিয়া ভিতৰলৈ যাম, যি কাম আছে সম্পূৰ্ণ কৰি ওলাই আহি আমি গুৱাহাটী আইটিলৈ যাম, অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটলৈ যাম। যিহেতু ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ আছে, যোৱাকালিৰ পৰা আৰম্ভ হৈছে 30 মে' আৰু 14 জুনলৈ আছে। আৰু যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে, তেখেতসকলে অনলাইনত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। ছাইটৰ লিংকটি মই ডিছক্ৰিপশ্যন দিবলৈ চেষ্টা কৰিম। বিদ্যালয়ৰ ভিতৰত যি কাম আছিলে সম্পূৰ্ণ কৰি ইতিমধ্যে বিদ্যালয়ৰ পৰা ৰাওনা হ'লোঁ, অৰ্থাৎ গুৱাহাটী আইটিআইলৈ পাতনি মেলিলোঁ। ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং যি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছে কমপ্লিট কৰিম, তাৰ পৰা ঘৰলৈ উভতিম। চাই থাকক। চ' বন্ধুসকল, এয়া হৈছে ITI গুৱাহাটী। আপোনালোকে দেখিবলৈ পাইছে সেইফালে ITI ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট। আৰু এইবাৰ ইয়াতে এপ্লাই কৰিম বুলি ভাবিছোঁ। চ' আহিছিলোঁ আৰু জনাবলৈ পাই সুখী যে বৰ্তমান ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ চলি আছে। যোৱাকালি অৰ্থাৎ 30 মে'ৰ পৰা 14 জুনলৈকে চলিব। যিসকলে ITIত এপ্লাই কৰিম বুলি ভাবিছে তেখেতসকলে অনতিপলমে এপ্লাই কৰিব পাৰে। আৰু যদি আপোনালোকে অনলাইনত এপ্লাই কৰিবলৈ নাজানে, ইয়ালৈ আহক, ইয়াতে অনলাইন প্ৰচেছ চলি আছে। মই ইয়াতে আহি কৰিলোঁ আৰু এতিয়া ঘৰলৈ উভতিম, যিহেতু দুপৰীয়া হ'ব হৈছেহি আৰু বৰ্তমান পেটত একো নাই, ভোক লাগিছে। চ' ঘৰলৈ উভতি আছোঁ, চাই থাকক। ইতিমধ্যে মই নেপালী মন্দিৰ পালোঁ আহি, আৰু কয় নহয় নেপালী মন্দিৰৰ হেৰো চিঙৰা আটাইতকৈ ভাল বুলি ক'ব গ'লে। ত' ময়ো চিঙৰা নলৈ আহিব নোৱাৰিলোঁ। চিঙৰা লৈ বৰ্তমান এতিয়া ঘৰমুখী ৰাওনা হ'লোঁ আৰু বৰ্তমান ফুটপাথেৰে খোজকাঢ়ি গৈ আছোঁ। আৰু আশা কৰোঁ আপোনালোকে আজিৰ ব্লগটো ভাল পালে। কি দেখুৱাব পাৰিলোঁ কি নোৱাৰিলোঁ নাজানো, কিন্তু যিখিনি পাৰিছোঁ দেখুৱাইছোঁ। নৰ্মেল ডে টু ডে ব্লগ। আশা কৰোঁ আপোনালোকে ভাল পালে। আৰু মই আপোনালোকক জনালোৱেই, যিহেতু আৰ্য বিদ্যাপীঠ আৰু ITI ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ চলি আছে। আপোনালোকে অনতিপলমে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। মই আৰ্য বিদ্যাপীঠ কলেজৰ আৰু ITIৰ ৰেজিষ্ট্ৰেশ্যন অনলাইন ৰেজিষ্ট্ৰেশ্যন ৱেবছাইট দুটা মই ডেছক্ৰিপশ্যনত দিবলৈ চেষ্টা কৰিম, অৰ্থাৎ ডিছক্ৰিপশ্যনত দিম, আপোনালোকে চাব। আশা কৰোঁ আপোনালোকে আজিৰ ব্লগটো ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।